এক্সেল গিয়াৰত মানুহ কেনেকৈ পাৰ কৰি আছে চাওক। গ'ল গ'ল কেই নম্বৰত বা আছে গাড়ীখন? ই গ'ল 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 বন্ধ হ'লে গ'ল, বন্ধ হ'লে গ'ল গাড়ীখন। বন্ধ হ'লে গাড়ীখন গ'ল, অতীত বন্ধু হ'ল। এক্সেল গিয়াৰৰ ওচৰত কিমান পানী আপোনালোকে চাওক। এইফালেদি আপোনালোকে নাহিব, আহিলে গাড়ী ফচাটো 100% চিয়'ৰ। এই মানুহবিলাক কেনেকৈ পাৰ কৰি আছে চাওক। এই যে চৰকাৰী সুবিধা কৰি দিছে। এইফালতে এক কঁকাল, এইফালে পানী চাওক।